এনেকুৱা লাগি আছে মোৰ পৰাই লৈ যাব এনেকে পাহৰি গৈ থাকিলে কেনেকে ব্লগাৰ হ'ম হেল্ল' আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোকে ভালে আছে মই ভালে আছো সো ফাৰ্ষ্ট অফ অল গুড মৰ্নিং ফ্ৰম মাই ঘৰ আৰু এতিয়া যেনেকৈ বতাহ দি আছে এনেকুৱা লাগি আছে মোৰ পৰাই লৈ যাব একদম মানে ফৰফৰ শব্দ হৈ আছে চাগে আপোনালোকে গমেই পাই আছে সো যিকেই নহওক বহুত দিন পিছত ব্লগিং ষ্টাৰ্ট কৰি আছোঁ 30 ডে ৰমজান চেলেঞ্জৰ পিছত একো শ্বুট কৰা হোৱা নাই মানে ভাবিলোঁ অলপ ৰেষ্ট লৈ তাৰপিছত আপোনালোকৰ মাজত আহোঁ তো আহি গ'লোঁ আৰু তো আশা কৰোঁ আপোনালোকে ভালে আছে বাকী চাওঁ আজি কি কৰিব পাৰোঁ নোৱাৰোঁ তো আপোনালোকে থাকক আৰু এনজয় কৰক আৰু এতিয়া যিহেতু ইলেকশ্যনৰ বতৰ সো ভাবিছিলোঁ ইলেকশ্যন খেলোঁ নেকি পিছত ভাবিলোঁ ইলেকশ্যন যদি খেলোঁ মইতো জিকিমেই গতিকে মোৰ এগেইনষ্টত যোনজন থাকিব তেওঁতো হাৰিব তেওঁৰ প্ৰতি অলপ মানে মায়া লাগিল তো সেইকাৰণে ভাবিলোঁ নেখেলোঁ এইবাৰ চাওঁ পিছত যদি কিবা হ'ব পাৰে সো পিছত চাম আৰু সো আজি হৈছে 18 এপ্ৰিল আৰু যোৱাকালি একো শ্বুট কৰা নহ'ল মানে পাহৰি গ'লোঁ নহয় এনেকৈ পাহৰি গৈ থাকিলে কেনেকৈ ব্লগাৰ হ'ম যদি শ্বুট কৰিবলৈ মনত নাথাকে কি হ'ব আৰু সো যিয়েই নহওক আজি হৈছে 18 তাৰিখ আৰু আজি শ্বুট কৰা ষ্টাৰ্ট কৰি দিলোঁ আজি মানে এই মুহূৰ্তত ক'ত বা আছোঁ নাজানো ঠাইডোখৰৰ নাম নাজানো তো তথাপি শ্বুট কৰি আৰম্ভ কৰি দিলোঁ কাৰণ এইটো ঠাইখন চাই মানে ভাল লাগিল চাৰিওফালে গছ গছনি মাজত ৰাস্তা সো মানে যাই আছোঁ কলগাছিয়ালৈ আৰু আপোনালোকে চাই থাকক মজা লওক আজিৰ ব্লগখনত বহুত ধুনীয়া হ'ব গৈ আছে ব্লগখন সো আপোনালোকে আশা কৰোঁ ছাপোৰ্ট কৰি থাকিব আৰু এনেকৈ মৰম দি থাকিব সো আপোনালোকে চাই থাকক আৰু দৃশ্যখনৰ মজা আপোনালোকক দি আছোঁ সো আপোনালোকে লগতে এটা কথা মনত হ'ল মানে ঘৰৰ পৰা আহি থাকোঁতে মানে যেনেকৈ ট্ৰেক্টৰ আৰু ডাম্পাৰ ফেচ কৰিলোঁ সো এনেকুৱা লাগি আছে যেন মানে ৰাস্তাত ওলাব নোৱাৰা হৈ গৈছোঁ ট্ৰেক্টৰ আৰু ডাম্পাৰৰ জালাত কি ক'ম আৰু একদম মানে আৰু বিনা পইচাত যেনেকৈ মানে পাউডাৰ দি আছে এনেকুৱা লাগি আছে পাউডাৰ কোম্পানীবোৰ মানে নিহত হৈ যায় নেকি বিশেষ কামৰ কাৰণে কলগাছি গৈছিলোঁ আৰু কলগাছিয়াত মানে ব্যস্ততাৰ কাৰণে শ্বুট কৰা নহ'ল লগতে পাহৰি গ'লোঁ শ্বুট কৰিব চ' ডাইৰেক্ট এতিয়া ঘৰত গুচি আহি ঘৰত মানে এতিয়া ব্লগ কণ্টিনিউ কৰি আছোঁ আৰু বাকী পাব্লিক প্লেচত মানে শ্বুট কৰা এতিয়ালৈকে কমফৰ্টেবল হোৱা নাই কিয় বা এইটো কেনেকৈ কমফৰ্টেবল হয় আপোনালোকে কমেণ্ট কৰি জনাব বাকী যদি ব্লগ ভাল লাগি থাকে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ব্লগ এইখিনিতে সমাপ্ত বুলি ঘোষণা কৰিছোঁ চ' নেক্সট ব্লগত লগ পাই আছোঁ আপোনালোকক চ' আজিৰ কাৰণে এইখিনিতে থেংক ইউ